Hey everyone, welcome to my YouTube channel again. আশা কৰোঁ সবৰে ভালে, মোৰো ভালেই হয়। সো ভাবিলোঁ আজি আৰু এটা ভিডিঅ' বনাওঁ। মই আৰু যেনেকৈ আছোঁ দেখি আছেগে গম পাইছে, শুই থাকি যেনেকৈ আছোঁ তেনেকৈ ওলাই দিছোঁ। সো মই যেনেকৈ থাকোঁ তেনেকৈ আচলতে আপোনালোকৰ লগত ওলাই দিওঁ, যে আপোনালোকে যদি নাভাবিব আৰু এতিয়া ৰাতিপুৱা পাৰ হ'ল বাৰু। সো এতিয়া আজি ঘৰ গৈ আছোঁ। ঘৰ মানে কি তিনিচুকীয়া, মানে হাজবেণ্ডৰ ঘৰ। তো ঘৰ গৈ আছোঁ, তাৰপিছত গৈ পাই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ যাওঁ, কেতিয়া ওলাওঁ, কি কৰোঁ, চব দেখুৱাই আছোঁ। অহা যোৱাবোৰ চলিয়ে থাকে ঘৰলৈ। চ' এই তিনিচুকীয়া উপায় নাই আৰু গৈ থাকিবই লাগিব, ঘৰখনটো বাদ দিব নোৱাৰি। চ' ভিডিঅ'টো চাই গৈ থাকক, কি হয় দেখুৱাই গৈ আছোঁ আপোনালোকক। ঘৰ আহি পাই গ'লোহি। এতিয়া বনাব লৈছোঁ চিকেন। আজি ঘৰলৈ গ'লোঁ, লোকেল চিকেন খাওঁ। চ' এতিয়া চিকেন বনাব লৈছোঁ। চ' এতিয়া বনাবলৈ চব ৰেডি কৰি লৈছোঁ। আপোনালোকক দেখাই আছোঁ মই কেনেকৈ বনাওঁ, কি কৰোঁ, চাই গৈ থাকক ভিডিঅ'টো। প্ৰথমে মই চিকেন বনাবলৈ যিবোৰ মানে দৰকাৰী সকলোবোৰ ৰেডি কৰি ল'লোঁ। তাৰপিছত মাজতে এখেতক অকণমান উলিয়াওঁ বুলি ভাবিলোঁ, ইমান লাজ কৰে কেমেৰা আগত আহিবলৈ। চ' যিমান পাৰোঁ মনে মনে বোলো আজি অকণমান উলিয়াই দিওঁ। চ' এইফালে পলালেই সি অকণমান, বোলো আজি ভিডিঅ'ত অকণমান উলিয়ামেই বুলি ভাবি আৰু মনে মনে কৰি থ'লোঁ। চ' এনেকৈ আৰু অকণমান যিমান পাৰি উলিয়ালোঁ। তাৰপিছত এতিয়া মই চিকেন বনাবলৈ ৰেডি হৈ গ'লোঁ আৰু বনাই উঠি আপোনালোকক দেখাই আছোঁ কিনো হৈছে মোৰ চিকেন। একদম চিম্পল ষ্টাইলত বনাইছোঁ, কাৰণ যিহেতু চব নায়েই যোগাৰ ঘৰত, মিট মছলা নাছিলেই। চ' এতিয়া বনাই লৈছোঁ ভালকৈ। চ' মই খানা বনাই আছোঁ। আচলতে কি হয়, এতিয়া দুখন ঘৰতে হৈছে। চ' ইয়াত আহিলেও বস্তুবোৰ মানে তাতো কিনিব লগা হয়, ইয়াত কিনিব লগা হয়, কিছুমান থাকিয়ে যায়। তো তেনেকৈ নাই, আজি মিট মছলা নাই, বিৰাট ধুনীয়া দি আছে কৰি বনাইছোঁ আৰু। চ' এতিয়া খানা বনাই আছোঁ, টেষ্টি খানা। চ' আপুনি ভিডিঅ'টো চাই গৈ থাকক, গম পাই গৈ থাকিব। লোকেল চিকেনটো কাৰ প্ৰিয় জনাব, মইতো বহুত ভাল পাওঁ। আৰু কোনে কোনে ননভেজ ভাল পায় সেইটো মোক জনাব, কাৰণ মই পুৰা ফুলি ননভেজ হয়, মোৰ বহুত ভাল লাগে ননভেজ। চ' ভিডিঅ'টো চাই গৈ থাকক। মাজে মাজে কথাও পাতিম আপোনালোকৰ লগত, কাৰণ কথা পাতি থাকিলে এনেকুৱা লাগে কি আপোনালোকে মানে ৰিপ্লাইটো এতিয়া লগালগ নকৰোঁ, যদি কমেণ্টছবোৰ যে কৰে। চ' সেইটো কমেণ্টটো পঢ়ি পঢ়ি এতিয়া মই এনেকুৱা লাগে কি মই অকলে যে কথা পাতি থকা নাই, মোৰ মুখত বহুত মানুহ আছে। চ' এনেকৈ কথা পাতি আছে এনেকুৱা লাগে। চ' চাই গৈ থাকক ভিডিঅ'টো। এয়া আমাৰ ঘৰৰ ককাই, আজি আকৌ লগ পালোঁ, এসপ্তাহৰ মূৰত আহিলোঁ ন, আহিয়ে গ'লোঁ। তোৰ খবৰ খাতি কৈ দে মোৰ ছাবস্ক্ৰাইবাৰবোৰক, তোৰ খবৰ খাতি কেনেকুৱা কৈ দে। কি খবৰ আছোঁ আৰু তই ক হেৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি ক। সেই গাইজ আমাৰ বোৱাৰীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি ক। মোৰ মোবাইলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ। তেতিয়াই ভাল লাগিব বুলি মোৰ। তেতিয়া মই এনেকৈ ধুনীয়াকৈ নাচি নাচি দেখাব ককাই ন। এনেকৈ আৰু জমনি চমনি কৰি থাকোঁ আৰু ঘৰত। নিজৰ ঘৰখনত অকণমান আচলতে একোৱেই নহয়। চ' ঘৰলৈ আহিলে মনটো বহুত বেছি ভাল লাগে। তাত কি হয়, কোৱাৰ্টাৰ যিহেতু তাত বন্ধ চব ফালৰ পৰা, আৰু তাত কথা এটা পাতিবলৈও পটককৈ লগ এটাও নাপাওঁ। চ' নিজৰ ঘৰখনলৈ আহিলে মনটো বহুত বেছি ভাল লাগে মানে। চ' সেইটো কাৰণে আমি ঘনাই ঘনাই আহিয়ে থাকোঁ আৰু নিজৰ ঘৰখনলৈ। ত' এতিয়া বনাই থাকোঁ, ভিডিঅ'টো চাই গৈ থাকক, কথা বতৰা পাতি থাকিম আপোনালোকৰ লগত মাজে মাজে। চ' চাই গৈ থাকক। এইফালে মোৰ লোকেল চিকেনৰ জোল একদম ৰেডি হৈ গ'ল। কমি হ'ল জালুক আৰু মিট মছলা, তেনেকৈ আৰু চিম্পল ষ্টাইলত বনাই দিলোঁ। এতিয়া আমি খাই লওঁ ভালকৈ। হে এভৰিৱান, গুড মৰ্ণিং। আজি যিহেতু সোমবাৰ, ৰাতিপুৱা শুই উঠি মূৰ গা ধুই পূজা চূজা দি এতিয়া ভাবিছোঁ এটা জেগাত যাওঁ। চ' বহুত ধুনীয়া জেগাটো আমাৰ তিনিচুকীয়াৰ পৰা পপুলাৰ হয়। চ' ওলাই মেলি ৰেডি কৰি আপোনালোকক দেখাই আছোঁ। চ' আপোনালোকেও আমাৰ লগত গৈ থাকক। চ' গৈ থাকিলে গম পাই গৈ থাকিব মই ক'লৈ গৈছোঁ, কিয় গৈছোঁ। চ' ভিডিঅ'টো ধুনীয়াকৈ চাই গৈ থাকক, লাহেকৈ লগ পাই আছোঁ। ওলাই ৰেডি হৈ গ'লোঁ। এতিয়া বোলো অকণমান ভিডিঅ' কৰি লওঁ, যিহেতু ওলাই ৰেডি হৈ গ'লোঁ আৰু। চ' আপোনালোককতো কেনেকৈ ওলালোঁ নেদেখালেতো মনটো ভাল নালাগিব। এতিয়া গাড়ীত বহিছোঁ আৰু যাবলৈ। মানুহজনে মানে মোৰ হাজবেণ্ডে আৰু গাড়ীখন কিবা এটা চাফা কৰি আছিলে। বতৰটো যিহেতু ঠাণ্ডা, সেইটো কাৰণে ভাল লাগিলে, কিন্তু গৈও ভাল লাগিলে আৰু এতিয়া ওলাই গৈও ভাল লাগিছে। চ' এতিয়া ওলাই আহোঁতে বৰষুণ যাক দিলেই নহয়, কিন্তু মনতে ভাবিলোঁ কিবা এটা যাত্ৰা কৰিলে বৰষুণ দিলে ভাল বুলি কয় যে। চ' সেই বুলি ভাবিয়েই ধুনীয়াকৈ গৈ আছোঁ আৰু। এতিয়া তিনিচুকীয়া পোৱাগৈ নাই, পামগৈ।
এইফালে চাওকচোন মই ভিডিঅ' কৰি ৰাখিলোঁ এই পোৱালিটো চাওকচোন গাড়ীখনৰ পিছফালে একদম ডিকিৰ ওপৰত শুই লৈছে আমি আহোঁতে চাইছোঁ ড্ৰাইভাৰজনে গমেই নাপায়হি পিছফালে আছে বুলি এতিয়া তিনিচুকীয়া পাই গ'লোহি ইমান বৰষুণ চাওকচোন ইমান ডাঙৰ বৰষুণ দিছে আৰু আমাৰ তিনিচুকীয়াখন ইমান বৰষুণতো কিমান ভিৰ চাওকচোন এনেই কিবা এটা ভাল লাগিছে ন দেখিবলৈ এফালে ট্ৰেইন গৈ আছে এফালে গাড়ী কিবা এটা ভিউটো ভাল লাগিছে ন এতিয়া গৈ আছোঁ যিটো দুলীয়াজানলৈ তিনিচুকীয়াৰ পৰা দুলীয়াজানলৈ যোৱা ৰাস্তাটো যে সেইফালেদি গৈ আছোঁ এই জেগাটো আচলতে মোৰ বহুত ভাল লাগে দুইফালে বাগান আৰু একদম সেউজীয়া সেউজীয়া কি সুন্দৰ মনোমোহা পৰিৱেশ নহয়নে বাৰু চ' ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোককো দেখুৱাওঁ আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ নিশ্চয় গম পাইছোঁ চাগে থাম্বনেইলখন দেখি চ' এতিয়া য'ত গৈ আছোঁ পামগৈ আৰু বেছি দেৰি নাই আপোনালোকক গৈ থাকক মোৰ লগত গম পাই গৈ থাকিব এতিয়া আমি পাই গ'লোহি আচলতে আমি আজি আহিছোঁ তিনিচুকীয়া বৰডুবিত থকা টিলিঙা মন্দিৰলৈ যিটো সকলোৱে চিনি পায় আমাৰ উজনিৰ পৰা নামনিলৈকে সকলোৱে চিনি পায় এই মন্দিৰটো আৰু আজি ইয়ালৈকে ওলালোঁ আহিবলৈ বহুত দিনৰ পৰা মন গৈ আছিলে টিলিঙা মন্দিৰ আহিবলৈ চ' মানুহজনক ক'লোঁ যে আজি যাওঁ ব'লা আজি সোমবাৰো আছিলে যিহেতু এইটো মেইনলি শিৱ মন্দিৰ হয় এতিয়া ইয়াতে এখন দোকানত চাকি বন্তি যি লাগে আৰু পূজা অৰ্চনাৰ কাৰণে সেই গোটেইখিনি লৈ ল'লোঁ লৈ পিনে মন্দিৰৰ ভিতৰত গৈ ইমান ভিৰ আজি মানে বহুত বেছি ভিৰ সোমবাৰৰ কাৰণেই চাগে বহুত বেছি ভিৰ চ' পূজা অৰ্চনা দি ভাবিলে অকণমান ভিডিঅ' ক্লিপ এটা ৰাখোঁ আপোনালোককো দেখাওঁ মন্দিৰৰ ভিতৰ ভাগনো কেনেকুৱা কাৰণ বহুতে হয়তো দেখিছে আৰু যিসকলে নাই দেখা তেওঁলোকে চাই হয়তো ভাল পাব আৰু চাওকচোন কিমান ধুনীয়া দেখিবলৈ কি সুন্দৰ পৰিৱেশ চ' ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন আৰু কোনোবাই যদি অহা নাই আহিব কিন্তু মন্দিৰটো সঁচাকৈ ভাল হয় বহুত ধুনীয়া আৰু বহুত ভাল মানে আৰু এইফালে মই ভাবিলোঁ ইয়াত আহিলে টিলিঙা মন্দিৰ যিহেতু টিলিঙা এটা নবন্ধ থাকেতো যাব নোৱাৰি টিলিঙা এটাত বান্ধিলোঁ হাজবেণ্ডে মনে মনে ভিডিঅ' কৰি ৰাখিলে গমেই নাপালোঁ ভিডিঅ' কৰিছে বুলি তাৰপিছত এইফালে আকৌ মই এই সূতা বান্ধিব লাগে এনেকৈ সূতা তাতে দিয়ে বাৰু তো সূতা বান্ধিলোঁ ধুনীয়াকৈ মানুহজনেই ভিডিঅ' কৰি দিলে মই উৰণিখন ইমান দীঘলকৈ লৈ আছোঁ চাওকচোন তেওঁ নক'লেও মই ভিডিঅ' কৰোঁতে তাৰপিছত ওলাই আহিলোঁ ওলাই আহিয়ে মেলা টাইপ আৰু মানে মন্দিৰৰ পৰা ওলাই মেলা টাইপ ইয়াত আপোনালোকে কি নাপায় আৰু চব পায় মানে ভগৱানৰ লগত জড়িত সকলোৱে পাব মূৰ্তি বিশেষকৈ মই শিৱলিংগ এটাই ল'লোঁ শিৱলিংগৰ ওপৰত তেনেকৈ সোণালী ৰঙৰ সাপ আছে যে তেনেকৈ এটা ল'লোঁ ভাল লাগিলে মোৰ বহুত ভাল লাগিলে চ' আপোনালোকো আহিলে ল'ব পাৰে কিবাকিবি পৰিৱেশটো চাওকচোন কিমান ধুনীয়া মন্দিৰৰ সন্মুখত মানে ফ্ৰণ্ট ছাইডটো কিমান ধুনীয়া চাওকচোন মই ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোককো দেখাওঁ এতিয়া আমাৰ সকলোবোৰ কাম কৰি হৈ গ'ল মানে পূজা অৰ্চনা দিয়া কাম এতিয়া গাড়ীত বহিলোঁ আহিলোঁ আহি পাই তিনিচুকীয়া পালোঁহি আৰু তো ৰাতিপুৱাতো একো নোখোৱাকৈ গৈছিলোঁ মন্দিৰলৈ যিহেতু একো খাই যোৱা নহয় আহি পাই ভাবিলোঁ একাপ চাহ খাওঁ ধুনীয়াকৈ এইখন দেখিছে যে ৰেষ্টুৰেণ্টখন ওপৰত যে এই বস্তুটো দেখিছে এইটোত মানে আচলতে ৰছী দি ডেক'ৰেশ্যন কৰিছে সেইটো কাৰণে মই দেখাওঁ বুলি ভাবিলোঁ চ' ইয়াত মানে বহুত ধুনীয়া জেলপি পায় ঘি দি বনাই আচলতে ঘি দিয়া জেলপি মই দুখন লৈছোঁ জেলপি আৰু চাহ আৰু হাজবেণ্ডে খালে বৰা পাও যিটো মোৰ ভিডিঅ' কৰিবলৈ থাকি গ'ল আৰু ইয়াত মানে আইটেমবোৰ যিবোৰ পায় বহুত ভাল পায় আৰু খাবলৈও খুব ধুনীয়া আচলতে এইখন আছে তিনিচুকীয়াৰ তিনিকুণীয়াত ছুইটছ বেকাৰী ৰেষ্টুৰেণ্ট চ' ইয়াত আপোনালোকে আহি খাব পাৰে বহুত ধুনীয়া হয় এটা ৰিজনেবল প্ৰাইচত ধুনীয়া পাব আৰু ভাবিছোঁ আজি ভিডিঅ'টো আজি ইমান দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে চ' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই